এগৰাকী বাংলাদেশী যুৱতীয়ে ন্যায় বিচাৰি কাটৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এয়া আচৰিত যেন লাগিলেও কিন্তু এয়াই সত্য। কিন্তু কিয় এগৰাকী বাংলাদেশী যুৱতীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ন্যায় বিচাৰি কাটৰ আহ্বান জনালে? চাওক এই বিশেষ প্ৰতিবেদন। আচলতে বাংলাদেশৰ ঢাকাৰ শ্বাহ মাহমুদ আছমাইছৰ কন্যা দিলৱাৰা আছমাইছে বাংলাদেশ এৰি বিলাহীপাৰাৰ সপ্তগ্ৰামৰ ফয়তুল ইছলামৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু বিয়াৰ পিছত প্ৰায় শ্ৰাৱী আৰু শ্ৰাৱীৰ কিশোৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হ'বলৈ ধৰে দিলৱাৰা। বিয়াৰ পিছত তেওঁ গৰ্ভৱতী হোৱাত স্বামী গৃহই জোৰ কৰি তেওঁৰ গৰ্ভপাতো কৰোৱাই। তদুপৰি ৬০ লাখ টকাৰ যৌতুক দাবী কৰি ফৰিদুল আৰু তেওঁৰ মাতৃয়ে দিলৱাৰাক নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰে। সমান্তৰালভাৱে মহিলাগৰাকীৰ অভিযোগ স্থানীয় এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছে তেওঁৰ স্বামীৰ। এনে পৰিস্থিতিত উপায়ন্তৰ হৈ দিলৱাৰাই সপ্তগ্ৰামী আৰক্ষীৰ কাষ চাপি স্বামী ফৰিদুল, শাহুৱেক ফাৰিদা বেগম আৰু লালবানু বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু সপ্তগ্ৰামী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰে দিলৱাৰাই, যাৰ বাবে মহিলাগৰাকীয়ে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনায়। লগতে ভাৰতত ৩ তালাক প্ৰথা বন্ধ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জনায় দিলৱাৰা আছমাইছে। ব্যুৰো ৰিপৰ্ট, আছাম 24।